ASRLM नि मावथिफोरा धरना होनायखौ ओंथि गैया सोरनिबा एथुनियावसो जादों होनना मासिगिरि बिमेल बसुमतारिया बुंदों। भेरगाव जौगाखां ब्लकआव ASRLM आ धरना होनायखौ टटलापारा BCDC नि मासिगिरि बिमेल दैमारिया ओंथि गैया आरो सोरनिबा एथुनियावसो जादों होनना फोरमायदों। मख'जाथावदि बावैसो सिगां ASRLM बिथांखियाव कृषि चौकी आरो फैक्यु चौकी मासियाव BPF मावख'गिरिया गावनि गोसो खुसि बायदियै बिनायसाखौ सायख'ना सोसननाय जाथायखौ लाना दुंहाव थासारि सोमजिदोंमोन। बेखौ लानानैनो ASRLM नि आइजो मावथिगिरिफोरा मासिगिरिफोरनि हेंथायै खुद्रिसारदों, जेराव बे खुद्रिसारनायखौ टटलपारा BCDC नि मासिगिरि बिमेल बसुमतारिया ओंथि गैया सोरनिबा एथुनियावसो जादों होनना बुंदों। আজি जितुनिखि धरना जितुनिखि आमार ब्लकत ASRLM थ्रुइदि जितुनिखि धरना बहिছিলে एटु एक्चुअली मैं भाबो एकेबारे भित्तिहीन, कियनो आमी जोने नेকি আজি धरनात बहिছে তেওঁলোকৰ লগত आमार कोनो आक्षेप নাই, তেওঁলোকৰ লগত आमार आलोचनाও নাই, किन्तु आमी कि बिचारिছে যে 10 तारिखे जितु नेকি आमार रिजाल्ट ওলাইছিলে ASRLM পশু চকী আৰু কৃষি চকীৰ বিষয়ে এই বিষয়ে जितु नेकी आमी रिजाल्टটো ভালদৰে চাম বুলি আমি চেয়াৰমেনে গোট হয় আমি BPM ছাৰক লগ ধৰিবা গৈছিলে। যেতিয়া নেকি লগ ধৰিবা গৈছোঁ তেখেতক আমি সুধিছিলে যে ছাৰে ক'ত আছে বা ক'ত গ'ল, কিন্তু তেওঁৰ যিটো নেকি মোবাইল নাম্বাৰ মোবাইল নাম্বাৰ খোজাৰ পিছত যেতিয়া নেকি আমি কণ্টেক্ট কৰিব চেষ্টা কৰোঁ তথাপিও তেওঁৰ মোবাইলটো ছুইচ অফ। জাষ্ট এইটোৱে যে আজি যিটো নেকি বহিলে তেখেতসকলে এইটো মই ভাবোঁ যে একেবাৰে ভিত্তিহীন, তেওঁলোকে কাৰ প্ৰবঞ্চনাত কাৰ প্ৰলোভনাত তেওঁলোকে বহিল এইটো আমি একো নাজানো। এইটো মই ভাবোঁ ৰাজনীতিৰ কিবা এটা ষড়যন্ত্ৰ থাকিব পাৰে। নাই, এইটো একেবাৰে মিছা কথা। আৰু মই নিজে আছোঁ য'ত নেকি আমি আছিলোঁ তেতিয়া আমি যেতিয়া নেকি আমাৰ BPMক বিচাৰিছিলোঁ তেওঁলোকে আমাক মিছবিহেভ কৰিলে। মানে তেওঁলোকে কি কৰে, মানে খালি কম্পিউটাৰ মাৰাত ব্যস্ত, আমাৰ লগত কথা নাপাতে, আমাৰ লগত আলোচনা নকৰে আৰু তেওঁলোকে চেয়াৰত ভৰি দাঙি কিনে বহি কিনে আমাৰ লগত কথা পাতে। আমিও ভাবোঁ যে আমাক মিছবিহেভ কৰাটো এওঁলোকৰ কৰ্তব্য নহয়। আমিও এটা ৰাইজৰ কাৰণে কাম কৰি আছোঁ, ৰাইজৰ ভালৰ কাৰণে কাম কৰি আছোঁ, আমি য'ত নেকি ডেভেলপমেণ্টৰ কাৰণে, কিন্তু আমি কোনোবা ৰাজনীতি পক্ষত যোৱা নাই, কিয়নো কোনোবা UPPL, কোনোবা BJP, কোনোবা BPF এইটো আমি বিচৰা নাই। আমি খালি আমাৰ BCDCটো কেনেকৈ আমি উন্নত কৰিব পাৰিম এইটোৱে আমি বিচাৰি আছোঁ। কিন্তু আজি যে তেওঁলোকে কাৰ প্ৰবঞ্চনাত এই যে ধৰণাটো দিলে এইটো কিন্তু আমি আচৰিত পাইছোঁ। তেওঁলোকে এতিয়া ষ্টাফ আছে, আজি ষ্টাফ এজনো নাই। আচল কথা এইটোহে, আজি ইয়াত যে বহিল ষ্টাফ এজন থাকিব লাগিছিলে আৰু আজি আহি কিনে আমাৰ BPM ছাৰে ক্লিয়াৰিফিকেশ্যনটো দিব লাগিছিলে। কিয় আজিলৈকে তেওঁ লুকাই আছে, কাৰণটো কি এইটো আপোনালোকেও এইটো বিবেচনা কৰক। সেইটোৱে আমি বিচাৰিছোঁ, অহাকালি আহি কিনে আমাৰ লগত আলোচনা কৰক। আমি এইটো বিচাৰি আছোঁ, ক্লিয়াৰিফিকেশ্যনটো আমাক লাগিবই। এইটোৱে, ধন্যবাদ।